ৰাতি যদি 3টা বজাত আপোনাৰ নামটো ক'ৰবাত ডাঙৰকৈ চুৱে আপোনাৰ কেনেকুৱা লাগিব, কেনেকুৱা ফিল হ'ব ভাবকচোন। আজি কাহিনীটো সুধিছে পৰি আৰু দীপ নামৰ বন্ধু দুজন মানে কৈছে পৰি আৰু দীপৰ মানে বিয়া হৈছিল। বিয়া হোৱাৰ কাৰণে দীপৰ মানে চাকৰি বেলেগ আছিল, মানে সেইকাৰণে ভাড়া ৰুম লৈ থাকিব বেলেগত গৈছিল, মানে জেগাডোখৰ নামটো কোৱা নাই ক'ত গৈছে মানে। তো ভাড়া ৰুম লৈ আছে নতুনকৈ গৈছে আৰু প্ৰথম কেইদিনমান ঠিক আছে, তাৰ কেইদিনমান পিছত মানে ৰুমটোত বৰ কিবা কিবি কাম হ'বলৈ ধৰিলে, মানে কিবা গ্লাছে ভাগে, কিবা কোনোবাই হেনো বোলে ৰাতি হেঁচা মাৰি ধৰে, তাৰপিছত কাপোৰ মেলি থয়, কাপোৰবোৰ ক'ৰবাত উৰি যায়। চ' গ'ল কথা গ'ল, এদিন মানে পৰিয়ে ঘৰত অকলে মানে ৰুমত অকলে আছে, দীপ মানে কামলৈ গৈছিল। তাৰপিছত ৰুম চুম লক আছিল মানে, তাৰপিছত পৰিয়ে কফি খাই আছে, তাৰমানে দীপ আহিছে বোলে, দীপে কৈছে বোলে সেই কফি একাপ দিয়াচোন। তাৰপিছত ইফালে ৰুম চুম লক মানে, তাৰপিছত পৰিয়ে কফি বনাবলৈ গ'ল, আহি পেলাই দেখিছে দীপ নাই, তাৰপিছত আছে ৰুম লক। তাৰপিছত তেনেকুৱা ধৰণৰ কাৰ্যসূচীবোৰ হৈ আছে মানে এই মানে পূৰা ভয় খাই গ'ল। তাৰপিছত ওচৰৰ মানুহখিনি সুধিলে বোলে কিহৰ কাৰণে এনেকুৱা হৈছে। তাৰপিছত ওচৰৰ মানুহখিনিয়ে কৈছে বোলে তোমালোকে যোনটো ভাড়া ৰুমত আছা বোলে, সেই ৰুমটোত আগতে মাইকী মানুহজনীয়ে বোলে ছুইচাইড কৰিছিল বোলে, মাইকী মানুহজনী আত্মা এটা বোলে ঘূৰি ফুৰে বোলে। তো তাৰপিছত সিহঁতি ৰুম চুম চেঞ্জ কৰিলে, এতিয়া ভাল। চ' মোক এনে কৈছে মানে, মোৰ কাহিনীটো শুনি মানে হিয়ৰি গৈছে মানে, গাৰনো মানে